Hello guys, moi Kishore, आप लोग ऐसा ऐसे मिस्टर किशोर एक्सपेरिमेंट। আজি এটা ধামাকাদাৰ চেলেঞ্জ হ'বলৈ গৈ আছে। মোৰ লগত আছে দুটা পাৰ্টনাৰ, নামকেইটা কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী বাস্তৱ দত্ত। নমস্কাৰ, মোৰ নাম শ্ৰী ভহাজিৎ দত্ত। ওকে, আমি দুটা আজি এই ৰিং আছে আমাৰ লগত। চ' এইটো দেখিছে চকু বান্ধি দিয়া হ'ব আৰু এইটো এই ৰিঙত যি পৰে সেয়া খাব লাগিব। আৰু যদি ভিডিঅ'টো আমাৰ এতিয়ালৈকে চাই আছে আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ যাব। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ফাৰ্ষ্ট তুমি আৰম্ভ কৰিবা। এইডাল লোৱা, এই চকু বান্ধি দিয়া, ভালকে বান্ধি দিবা যাতে ই একো নেদেখে। গতিকে মই ই বস্তু দেখি আছে, মই উল্টা পুল্টা কৰি দিব লাগিব। চ' গাইজ আপোনালোকে দেখি আছে, চকু বান্ধি দিয়া। অকণমান তাক পাছলৈ ভালকে বান্ধ, এই যাতে একো দেখা নাপায়। চ' গাইজ আপোনালোকে দেখি আছে, মাৰ মাৰ। মাৰা। একো লগা নাই, আকৌ এবাৰ সি মাৰিবলৈ পাব, তিনিবাৰ মাৰিবলৈ পাব। আকৌ এবাৰ তাক দি দে। অ'কে, এই আপোনালোকে গাছ আপোনালোকে দেখিবলৈ পাইছে, কেমেৰামেন ওচৰলৈ আহি দেখুৱাব। আমি এইটো চাম। এই ইয়াৰ নটিচ, গতিকে আপোনালোকে দেখা পাইছে এইটো অলপ টাচ কৰিলেই হ'ব, যিটো বহুত দূৰত আছে। গতিকে এয়া তোমাৰ এয়া চকুৰ খুলিলে আকৌ। গতিকে এয়া তোমাৰ নুডলছ, এইটো তুমি খাব পাৰা। এতিয়া নেক্সট আহিব আমাৰ তুষাৰজিৎ দত্ত। ইয়াৰ চকু বান্ধি দে, ইয়াৰ চকু বান্ধি দে। চ' গাইজ আপোনালোকে দেখি আছে কি ভাগত পৰিব, অ'কে গাইজ আপোনালোকে দেখা পাইছে ই কৈছে ইয়াৰ ভাগত কেক পৰিব। গতিকে ই দেখিছা না, মই কোনফালে আছো দেখা দে, ইয়াক ভালকে ঘূৰাই দে। চ' গাইজ তো যি পৰে কিন্তু খাব লাগিব। গতিকে মাৰা, এই তিনিবাৰ মাৰিবলৈ পাব। আমাৰ চ' ফাউল হৈছে, এইটো লৈ আহা। এই তিনিবাৰ মাৰিবলৈ পাব, এবাৰ তোৰ গৈছে আৰু তই দুবাৰ মাৰিবলৈ পাবি। চ' গাইজ আপোনালোকে দেখি আছে, প্ৰথমে ইয়াৰ ভাগত পৰিছে নডিছ আৰু ই মাৰি আছে সেইফালে নহয়। আকৌ এবাৰ ই মাৰিবলৈ পাব, এইফালে মাৰ, ইয়াক ভালকে ঘূৰাই দে। চ' ইয়াক অকণমান ওচৰত দে। চ' গাইজ আপোনালোকে দেখি আছে এইবাৰ ফেইল হৈছে। এতিয়া মই ট্ৰাই কৰিম, মোৰ চকু বান্ধি দে, কেমেৰা এইটো এই মাইক লত। চ' গাইজ মোৰ চকু হেৰি বান্ধি দে। চ' গাইজ আপোনালোকে দেখি আছে, এই প্ৰথম ৰাউণ্ডত প্ৰথমে বাস্তৱ দত্তই পালে নডিছ আৰু ই একো নাপালে। চকু মোৰ বান্ধি দিছে গাইজ। ইট ইজ মই একো দেখা নাই গাইজ। অ'কে দেখাত কিবা অজীৱ গৰীব লাগিছে। খালি নিদিবি, শুদ্ধ চাইডটো দিবি। মাৰো কুছ নেহি আয়া বুলি কৈছে। আকৌ দে গাইজ, মই একো দেখা নাই। এইবাৰ একো নাহিলে আকৌ মাৰিব গৈছে নে কিবা? নাই, একো যোৱা নাই, একো অহা নাই, ফাউল হৈছে। চ' গাইজ আৰু লাষ্ট এবাৰ আছে, একো নাহিলে তিনিবাৰ মোৰ ৰাউণ্ড গ'ল। চ' গাইজ এই তিনিবাৰ ৰাউণ্ডৰ শেষত মই একো নাপালো আৰু দাদু একো নাপালে। নেক্সট আকৌ ই পাব। গতিকে দাদু ইয়াৰ চকু বান্ধি দে। অ'কে, একো লগা নাই, আৰু দুবাৰ ই চান্স পাব। কেকত পৰি টাচ কৰি গুচি গৈছে, কিন্তু কেকত নহ'ব, কেকত পৰিব লাগিব যিকোনো বস্তু। গতিকে গাইজ আপোনালোকে দেখা পাইছে ইয়াত লাগি গৈছে কেক। কেমেৰা ওচৰলৈ আহি দেখুৱাব, মই টাচ কৰা নাই। ইয়াত পৰিছে কেক, গতিকে এইটো তোমাৰ নিশ্চয় হ'ব।
প্ৰথম ৰাউণ্ডৰ শেষত আমাৰ নটিচ পৰিছিলে এবাৰ ছেকেণ্ড ৰাউণ্ডত এই কেক বাজে মই এতিয়ালৈকে একো পাবলৈ সক্ষম হোৱা নাই নাজানো পাম নে নাই আপোনালোকে দেখা পাইছে কেমেৰা ওচৰলৈ আনা গতিকে তোৰ ভাগত ভাল বস্তু এটা লাগিছে बिस्कुट লাগিছে सो यहाँ पर है बिस्कुट तुम इसे उठा लो ये बात तो कलको যাব দেবি सो गाइस ইয়াত খেল তাগৰা হৈ গৈছে এতিয়ালৈকে একো কাৰো বেয়া পানিশমেন্ট অহা নাই সবৰ প্ৰাইজে আহি আছে कौन है ये लोग कहां से आते हैं ओ गाइस গৈ আছে ইয়াত তাগৰা খেল হ'বলৈ গৈ আছে আপোনালোকে দেখি আছে কেমেৰা নিশ্চয় মা তো গাইস ভয়ংকৰ খেল হ'বলৈ গৈ আছে তো গাইস আপোনালোকে দেখিবলৈ পাইছে এইটো ভাগত পৰিছে আলু গুটি মই প্ৰথমতেই কৈছিলো এতিয়া গুটেটো খাব পাৰি লাগে খাবলৈ কবা ইমানটো ৰাউণ্ড শেষ হ'ল তুমি কি কি বস্তু পাইছা মই প্ৰথমতে চিপছ পাইছো তাৰপিছত কেক পাইছো তাৰপিছত ওকে গাইস এই প্ৰথমে চিপছ পাইছে তাৰপিছত কেক পাইছে তাৰপিছত বিস্কুট পাইছে গতিকে এই আলু খাবলৈ খাজু আপোনালোকে দেখিবলৈ পাইছে ই খাইছে আলু খাব লাগিব বহুত খাব লাগিব তুমি আৰম্ভ কৰা আৰু খাই সো গাইস খোৱা আৰম্ভ কৰা গতিকে আপোনালোকে দেখি আছে এই খাই আছে আধাৰ খা আধা নহ'লেও খাবই লাগিব ইয়াত খেল বহুত কমি আছে আপোনালোকে দেখা পাইছে ওকে এতিয়া আমি যিকোনো এটা পালি আমি খেল সমাপ্ত কৰিম কুন্দুলি পৰিছে বোলে গাইস বহুত বেয়া খাব কুন্দুলিটো খাব লাগিব পৰিছে কুন্দুলি সো গাইস মোৰ লগত পৰিছে কুন্দুলি খাব লাগিব এই আলু খাবলৈ পালে পিছত গম বেয়া বস্তু কেঁচা কেঁচা কুন্দুলি খাম গতিকে এইটো আছে কুন্দুলি ইস খাবলৈ কেনেকুৱা বিৰাট বেয়া কেৰেলা খাব লাগিব কেৰেলাটো বেয়া বস্তু আঠা আঠা লাগিছে কুন্দুলিটোকে তো গাছ খাচোন তো গাইস আপোনালোকে দেখা পালে যে মই বহুত বেয়া বস্তু এটা মই কুন্দুলি খাবলৈ পালো তো দাদুৱে পালে কি পালি তই আলু গুটি আৰু ভাল বস্তু পালে ই এতিয়ালৈকে একো পানিশমেন্ট নাপালে গতিকে আমাৰ লগত আছে অকল দুটা বস্তুৱে গতিকে আজিলৈ খেল সমাপ্ত কৰিবলৈ আহিছো গতিকে যদি ভিডিঅ'টো ভাল পালে লাইক কাইলৈ আকৌ এটা নতুন ভিডিঅ'ৰ লগত আমি আকৌ এটা চেলেঞ্জৰ সৈতে আহিম তো আজিলৈ ইমানেই জয় হিন্দ জয় অসম জয় হিন্দ জয় অসম জয় হিন্দ জয় অসম তো বাই বাই